বন্ধুসকল ওয়েলকাম টু মাই চেনেল টেকনিক্যাল আসামলৈ মোৰ নাম গিৰিশ আজি আমি কথা পাতিম কেইটামান সিক্ৰেট ট্ৰিক্স কৈ লওক আপোনালোকে সিক্ৰেট সেটিংস বুলি আজিকালিতো কোনেনো এন্ড্ৰইড ফোন ইউজ নকৰে সকলোৱেতো এন্ড্ৰইড ফোন ইউজ কৰে তো তাৰ ভিতৰত আমি কেইটামান ট্ৰিক্সৰ বিষয়ে কথা পাতিম তেন্তে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম সেটিংসটো হ'ল আপোনাৰ তো ধৰি লওক আপোনাৰ মোবাইলটো কোনোবা ফ্ৰেণ্ডে ল'লে বা আপোনাৰ ঘৰৰ কোনোবাই আপুনি যদি কাৰোবালৈ ফোন কৰিবৰ কাৰণে আপুনি যদি বিচাৰে যে আপোনাৰ আউটগোয়িং বা আপোনাৰ মোবাইলৰ পৰা কোনো কল বেলেগে কোনো কল কৰিব নোৱাৰে বা আউটগোয়িং বন্ধ হৈ যাওক বা ধৰি লওক আপোনাৰ কোনোবা আপোন মানুহক কল কৰি ডিস্টাৰ্ব কৰিব নোৱাৰে বা কিবা ফালতু কথা কৈ কিবা কিবি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ডায়াল পেডত যাব ডায়াল পেডত গৈ এটা কোড আছে সিক্ৰেট সেই কোডটো আপুনি যদি মাৰি দিয়ে তেতিয়াহ'লে আপোনাৰ আউটগোয়িং সাৰ্ভিসটো বন্ধ হৈ যাব আপুনি জেনাৰেলি মাৰিব লাগিব *#31# মাৰি আপুনি কলত ক্লিক কৰি দিব আপোনাৰ আউটগোয়িং সাৰ্ভিস বন্ধ হৈ যাব আৰু যদি আপুনি ডিজেবল কৰিব বিচাৰে এটো তেতিয়াহ'লে আপুনি #31# মাৰি আকৌ কল অপশনটো ক্লিক কৰি দিব তেতিয়া আপোনাৰ আকৌ আউটগোয়িং যেটো সার্ভিস আছে এটো আকৌ স্টার্ট হৈ যাব এটো এটা বহুত ইউজফুল ট্ৰিক হয় তাৰপিছত আৰু এটা ট্ৰিক হ'ল ধৰক আপোনাৰ মোবাইলটো আপোনাৰ কেমেৰা ভালদৰে কাম কৰি আছে না আপোনাৰ সেন্সৰে ভালদৰে কাম কৰিছে নাই সকলোখিনি আপোনাৰ ভলিউম ঠিকদৰে ভালদৰে কাম কৰিছে নাই সকলোখিনি জানিবৰ কাৰণে এটা কোড আছে প্ৰায় এটো এটা ইউজফুল হয় এটো স্যামসাঙৰ প্ৰায়বিলাক ভাৰ্জনতে এটো ট্ৰিক্স কোড কাম কৰে কিছুমান মোবাইলত কাম নকৰে মোৰটো একচুয়ালি স্যামসাং মোবাইল নহয় হনৰ হয় তো এটো কোড মোৰ ইয়াত কাম নকৰে যদিও মই আপোনালোকক দেখাই দিছো আপুনি ক্লিক কৰিব *0* আপুনি এটো মাৰি চাব যদি স্যামসাং মোবাইল হয় বা আন মোবাইলটো হয় সব মোবাইলতে এটো কোড সাপোর্ট নকৰে স্যামসাঙৰ মোবাইলবিলাকত কিন্তু এটো কোড সাপোর্ট কৰে এটো নম্বৰ ক্লিক কৰি ডায়াল অপশনটো ক্লিক কৰি দিব তেতিয়া আপোনাৰ এটো আপোনাৰ ইয়াত দেখাব আপোনাৰ সেন্সৰ কেনো কাম ঠিকমতে কাম কৰিছে নাই তাৰপিছতে আৰু সেটিংস আছে আপোনাৰ ধৰি লওক আপোনাৰ সেটিংসৰ আপোনাৰ যদি মোবাইল আপুনি ডেভেলপাৰ অপশনটো যদি আনেবল কৰা নাই তেতিয়া আপুনি কি কৰিব জেনাৰেলি এবাউট ফোনত যাব এবাউট ফোনত গৈ পেলাই আপুনি এবাউট ফোনত ক্লিক কৰিব এবাউট ফোনত ক্লিক কৰাৰ পিছত বিল্ড নাম্বাৰ বুলি এটা অপশন থাকে এটোত 7 বাৰ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডেভেলপাৰ অপশনটো আনেবল হৈ যাব মোৰ অলৰেডি ডেভেলপাৰ অপশনটো আনেবল কৰি থোৱা আছে আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব